হেল্ল' বন্ধুসকল, আপোনালোকসকলকে অনলাইন হেল্প চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ইফকো নেনো ইউৰিয়াৰ ওপৰত বনোৱা হৈছে। ইফকো নেনো ইউৰিয়া কি হয়, ইয়াক কিহত ব্যৱহাৰ কৰা হয়, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব, যাতে মই দিয়া নতুন নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন আগতে পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম আমি ইফকোৰ ফুল ফৰ্মটো জানি লওঁ আহক। ইফকোৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ কোঅপাৰেটিভ লিমিটেড। ইফকোৱে পৰম্পৰাগত ইউৰিয়াৰ ভাৰসাম্যহীন আৰু অত্যাধিক ব্যৱহাৰ ৰক্ষা কৰিবলৈ নেনো প্ৰযুক্তিৰ আধাৰত নেনো ইউৰিয়া সাৰ বিকশিত কৰিছিল। এই নেনো সাৰটো স্বদেশীভাৱে বিকশিত কৰা হৈছে। বিশ্বত প্ৰথমবাৰৰ বাবে ইফকো নেনো জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰ কালোল আৰু গুজৰাটত এক স্বত্বাধিকাৰী পেটেণ্ট টেকনিকৰ দ্বাৰা ইয়াক স্বদেশী ৰূপত বিকাশ কৰা হৈছে। নেনো ইউৰিয়া হৈছে নাইট্ৰজেনৰ এক উৎস, যি উদ্ভিদ এবিধৰ সঠিক বিকাশৰ বাবে প্ৰয়োজনীয় এক মুখ্য অত্যাৱশ্যকীয় পুষ্টি, আৰু নাইট্ৰজেন হৈছে এমিনো এচিড, এনজাইম আৰু শক্তি উৎপাদনকাৰী যৌগিক পদাৰ্থসমূহৰ এক মৌলিক উপাদান। সাধাৰণতে স্বাস্থ্যকৰ উদ্ভিদ এবিধত নাইট্ৰজেনৰ পৰিমাণ 1.5 পৰা 4% ভিতৰত থাকে। উদ্ভিদৰ গুৰুত্বপূৰ্ণ শস্য বৃদ্ধি পৰ্যায়ত নেনো ইউৰিয়াৰ প্ৰয়োগে ইয়াৰ নাইট্ৰজেনৰ প্ৰয়োজনীয়তা কাৰ্যকৰীভাৱে পূৰণ কৰে আৰু পৰম্পৰাগত ইউৰিয়াৰ তুলনাত শস্যৰ উৎপাদনশীলতা আৰু মানদণ্ড অধিক কৰে। নেনো ইউৰিয়াত নেনো স্কেল কণা থাকে, যাৰ পৃষ্ঠৰ এলেকা 1 মিলিমিটাৰ ইউৰিয়া পিলতকৈ 10,000 গুণ অধিক আৰু কণা হিচাপত 1 মিলিমিটাৰ ইউৰিয়া পিলতকৈ 55,000 নাইট্ৰজেন কণাতকৈ অধিক থাকে, যিয়ে ইয়াক অধিক শক্তিশালী কৰি তোলে। ইউৰিয়াৰ তুলনাত নেনো ইউৰিয়াৰ ক্ষমতা 80%তকৈ অধিক। সেয়েহে উদ্ভিদৰ নাইট্ৰজেনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰম্পৰাগত ইউৰিয়া সাৰৰ তুলনাত ইয়াৰ আৱশ্যকতা কম পৰিমাণে হয়। 43টা শস্যৰ ওপৰত 20খন ICAR গৱেষণা প্ৰতিষ্ঠান আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ত সৰ্বভাৰতীয় কাৰ্যকাৰিতা পৰীক্ষণ কৰা হৈছে। সৰ্বভাৰতীয় পৰ্যায়ত কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্ত্বাৱধানত 90টা শস্যৰ ওপৰত 11,000 কৃষকৰ খেতি পৰীক্ষা কৰা হৈছে। এই পৰীক্ষাবোৰত প্ৰমাণিত হৈছে যে নেনো ইউৰিয়াই শস্যৰ উৎপাদনশীলতা বৃদ্ধি কৰে আৰু পৰম্পৰাগত ইউৰিয়াৰ প্ৰয়োজনীয়তা 50%লৈকে হ্ৰাস কৰিব পাৰে। লগতে নেনো ইউৰিয়া প্ৰয়োগ কৰিলে উৎপাদন ক্ষমতাত, বায়'মাছ, মাটিৰ স্বাস্থ্য আৰু পুষ্টিগত মানদণ্ড উন্নত হয়। ভাৰত চৰকাৰ আৰু OECD আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা অনুসৰি জৈৱ সুৰক্ষা আৰু বিষাক্ততাৰ বাবে নেনো ইউৰিয়া পৰীক্ষা কৰা হৈছে। প্ৰয়োগৰ অনুমোদিত স্তৰত মানুহ, জীৱ-জন্তু, চৰাই, বায়'স্ফিয়াৰ, জীৱ আৰু পৰিৱেশৰ বাবে নেনো ইউৰিয়া সম্পূৰ্ণৰূপে সুৰক্ষিত হয়। ভাৰতীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ইফকো নেনো ইউৰিয়া লিকুইডক নিয়ন্ত্ৰণৰ আদেশৰ অধীনত এক নেনো সাৰ হিচাপে অন্তৰ্ভুক্ত কৰিছে। আপোনালোকৰ চাগে এটা প্ৰশ্ন মনলৈ আহিছে যে এই ইফকো নেনো ইউৰিয়া ব্যৱহাৰ কৰাৰ ফলত উৎপাদন ক্ষমতা কিমান বৃদ্ধি হ'ব। আহক সেই উত্তৰ জানি লওঁ। ইফকোৰ মতে সমগ্ৰ দেশৰ 94টাতকৈ অধিক শস্যৰ ওপৰত প্ৰায় 11,000 কৃষি ক্ষেত্ৰ পৰীক্ষা কৰা হৈছিল আৰু এই শস্যৰ উৎপাদন ক্ষমতা গড়ে 8% বৃদ্ধি হোৱা দেখা গৈছে। চ' আপোনালোকেও এবাৰ ইফকো নেনো ইউৰিয়া সাৰ প্ৰয়োগ কৰি চাব পাৰে, তো আপোনালোকৰ নিশ্চয় বৃদ্ধি হ'ব। ইফকো নেনো ইউৰিয়াৰ মুখ্য বৈশিষ্ট্য কিছুমান আছে, সেয়া হ'ল 1 নম্বৰ, নেনো প্ৰযুক্তিৰ দ্বাৰা প্ৰস্তুত কৰা নেনো ইউৰিয়াত নেনো স্কেল কণা থাকে। 2 নম্বৰ, নেনো ইউৰিয়া কণাৰ ভৌতিক আকাৰ গড়ে 20 পৰা 50 nm ভিতৰত হয়। 3 নম্বৰ হৈছে নেনো ইউৰিয়াত ইয়াৰ কোনো ৰূপত ওজন অনুসৰি 4% নাইট্ৰজেন থাকে। 4 নম্বৰটো হৈছে পৰম্পৰাগত ইউৰিয়াতকৈ ইয়াৰ ব্যৱহাৰৰ দক্ষতা বহুত বেছি ভাল হয়। 5 নম্বৰ হৈছে আপোনাৰ বেছিভাগ শস্য আৰু উদ্ভিদৰ বাবে নাইট্ৰজেনৰ উৎস হিচাপে নেনো ইউৰিয়া প্ৰয়োগৰ বাবে উপযুক্ত হয়। শেষত আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে, সেইটো হৈছে এই বস্তুটো এই নেনো ইউৰিয়া সাৰটো আপোনালোক ক'ত পাম। আহক জানি লওঁ। এই নেনো ইউৰিয়া সাৰটো মুখ্যতঃ সমবায় বিপণী আৰু অন্যান্য বিপণন মাধ্যমৰ জৰিয়তে কৃষকসকলৰ বাবে উপলব্ধ কৰা হ'ব। ইয়াৰ উপৰিও ইফকোৰ ই-কমাৰ্চ প্লেটফৰ্মত ইয়াক উপলব্ধ কৰা হৈছে www.ifkobazar.in ত। ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। আপোনালোকে তাৰ পৰা যদি ক্ৰয় কৰিব বিচাৰে ক্ৰয় কৰিব পাৰিব। আজিৰ ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব।